তো হেই ৰাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মানে বহুত দিন হ'ল ভিডিঅ'বোৰ দিব পৰা নাই, মানে মোৰ অলপ বেমাৰ হৈ আছিল। মানে মুখখন চালেতো আপোনালোকে গমেই পাব, অলপ বেমাৰী এতিয়াও দেখা পোৱা হৈ আছে। আৰু এইফালে দেখি চাব পাৰে অলপমান বৰষুণ আহিবই নাপায়, আগে ৰাস্তাটো মানে পানী উঠি থাকে। চ' বলক ৰাইজ অলপ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, লগতে মোৰ কাম অলপ আছে তিনিআলি চকত, সেইখিনিও কৰি আৰু ৰাইজ চাব পাৰে মানে ইফালে দেখি ৰাস্তাৰ মানে কেনেকুৱা হৈ আছে। কোনোবা যি সদাশয় ব্যক্তি চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ ইফালে দেখি এখন স্কুলো আছে। অলপ ৰাস্তাটো ভাল হ'লে ভাল হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আৰু যিহেতু আজি দেউলৰ গণ, সেইবাবে চাব পাৰে আমাৰ তিনিআলি চকতে থকা দেউল মণ্ডপটো আৰু লগতে দুৰ্গা মণ্ডপটো কি ধুনীয়াকৈ সজাই দিছে। আৰু ইফালে দেখি চাব পাৰে মানে ফাকুৱাৰ দোকান এখন আছে ধুনীয়াকৈ, আৰু ইফালে দেখি এইটো মণ্ডপ। আগে মোৰ কামখিনি কৰি আহো ৰাইজ, তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখাই আছো। আৰু ৰাইজ ময়ো কাম চাম কৰি আহিলো, কিবা মন্দিৰটো অলপ খালী খালী লাগি আছে নহয়, তো এটা মই টিকলু চাই এটা মেজিক কৰি সলাই দিওঁ ৰ'ব। আৰু ৰাইজ এইবাৰ কওকচোন কেনেকুৱা লাগিছে আপোনালোকে, মানে অলপ কমেণ্ট বক্সত জনাই দিব এইবাৰ ভাল লাগিছে নাই। মানে অলপ আকাশবাদীৰ সৈতে ধুনীয়াকৈ মানে ভিডিঅ'টো লৈ ললো এটা শ্বট, আৰু মানে এইটো মেজিক নহয় দিয়ক, এনে মানে ফাল্টু কৰিলো আপোনালোকৰ সৈতে। মানে কেনেকুৱা লাগিছে জনাব। মানে বহুত দিনৰ মূৰত ভিডিঅ' দিলো, সেইকাৰণে ভইচটো অলপ ঠিক হোৱা নাই, মানে অলপ বেমাৰো লাগি আছে ৰ'ব। এইবাৰ মানে আমাৰ লগৰে এজনৰ মানে বিয়া খাবলৈ আহিলো, লগৰ মানে অলপমান ডাঙৰ হয়, আৰু ইফালে দেখি জুবিনতো আহি পেলাই, আৰু ইফালে দেখি মানে কাৰ্তিকক লগাল পাই অলপমান ফাল্টু কৰিলো দুটাই, মানে বহুত দিনৰ মূৰত দেখা হলো যে। আৰু ইফালে দেখি বিয়াৰ নাচো চলি আছে। চ' আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। বাই বাই, জয় অসম।